হাই গাইজ, ব'লকচোন ফিচাৰীত মাছ ধৰা চাব যাওঁ। ব'লক আপোনালোককো দেখুৱাই আছে। এয়া চাওঁ, ভিনদেউ হয় আহিছে আৰু আহি আৰু কৈছে কি ঠিক আছে ময়ে মাছ ধৰিম। এয়া চাচোন, ইমান ধুনীয়া এটা পৰিৱেশ, বহুত ভাল লাগিছে। সঁচাই এনেকুৱা এটা ঘৰত ফিচাৰী থাকিলে মাছ ধৰা মজাই বেলেগ, ভালো লাগিছে। কিন্তু পানীবিলাক যে সেউজীয়া সেউজীয়া হৈ আছে, গছৰ কাৰণে কি নাজানো আৰু। কিন্তু মাছ ইমান ডাঙৰ মাছ নাই, কাৰণ মাছবিলাক যেতিয়া পানী বেছি হৈছিল তেতিয়া ওলাই গৈছে। মাছ নাই, সৰু সৰু মাছ আছে। তথাপিও মানে ঘৰৰ ফিচাৰীৰ মাছ ধৰি খোৱা মজাই বেলেগ, কিবা এটা ভাল লাগে এনেকুৱাকৈ মাছ ধৰা। চাচোন, জাল মাৰিব, এইটো জালৰ হেৰি ফুলিয়ে গ'ল। এয়া চাওক, আমি পাৰৰ পৰা চাই আছোঁ কিবাকে দুটামান মাছ পালে আৰু। এই দুটা মাছ বাচিছেও, আকৌ মাছটো ধৰিছেও, ধৰি আকৌ বাচি পিচ পিচ কৰি দিছে। ইমানে সুবিধা কৰি দিছে ৰান্ধনীক, কেৱল ৰান্ধনী ভালকৈ বনাই দিলেই হ'ল আৰু। এয়া চাওকচোন, ধুনীয়াকৈ বাকলি গুচাইছে। এয়া চানা মাছ, এয়া